কৈমাৰী পাৰ্ট 1 লোহাপাৰা বুলি কোৱা এডোখৰ জেগাত এঘৰ মানুহ তেখেতৰ নাম বাকিৰ শেখ তেখেতৰ ঘৰত অবৈধভাৱে কিছুমান চোৰাং কাঠ জব্দ কৰি ৰাখিছে বুলি খবৰ পাই আমি সংঘীয় ষ্টাফসকল যাওঁ গৈ পেলাই তেওঁলোকৰ ঘৰটো চাৰ্চ কৰা হয় তো তেওঁলোকৰ ঘৰত এনেই কাঠবিলাক পোৱা যায় চেগুন কাঠ এইটো কাঠ আপোনাৰ আনুমানিক আপুনি পিচ হিচাপত আছে 100 পিচৰ ওপৰত হ'ব আৰু এইটো তদন্ত কৰি থকা হৈছে এইটো আৰু বাকী কিবা হেৰি থাকিলে মানে আপোনালোকক জনাম এইটো লক্ষাধিক টকাৰ হ'ব অনুমান